ফ্ৰেণ্ডছ, আজি চিকেনৰ ধুনীয়া এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মই যেতিয়া ৰেষ্টুৰেণ্ট যাওঁ তেতিয়া প্ৰথম চিকেনৰ অপশ্যনটোৱে হ'ল মোৰ বাটাৰ চিকেন। হয়তো বহুতেই মোৰ নিচিনা বাটাৰ চিকেন খাই ভাল পায়, কিন্তু আমি সকলো সময়তে ৰেষ্টুৰেণ্টত যাব নোৱাৰোঁ, যিহেতু ঘৰতো বনাব চেষ্টা কৰিব লাগে। আৰু মই আজি তাকে এটা ৰেচিপি লৈ আহিছোঁ। আমি ৰেষ্টুৰেণ্ট ষ্টাইল বাটাৰ চিকেন কেনেকৈ ঘৰতে বনাই খাব পাৰোঁ। আৰু তাৰ কাৰণে মই লৈছোঁ, পাৰিলে আপুনি গোটেই হাড় নোহোৱা মাংস ল'ব। মই দু পিচ লেগ পিচ লৈ লৈছোঁ। তাৰপিছত হাড় নোহোৱা মাংস যিমানখিনি আছে গোটেই লৈ লৈছিলোঁ। আৰু হাড় থাকিলেও কথা নাই বাৰু, কিন্তু নহ'লে বেছি ভাল হয়। তাতে নিমখ, হালধি আৰু চিকেন মছলা, মিট মছলা, দৈ আৰু আদা নহৰু পেষ্ট সৰহকৈ লৈ পেলাই আৰু অকণমান তেল দি পেলাই ভালকৈ সানি ল'ম এইখিনি। আৰু আপোনালোকৰ যি মন পচন্দৰ মছলা তাকে দি দিব পাৰে। আৰু এইখিনি প্ৰায় আধা ঘণ্টা বা তাত ওপৰলৈকে থ'লেও কথা নাই, আধা ঘণ্টা সময় কিন্তু থ'বই লাগিব মেৰিনেট হ'বৰ কাৰণে। আৰু এইখিনি ঢাকি থৈ দি এতিয়া আমি গ্ৰেভিটো বনাওঁ আহোঁ। গ্ৰেভিটোৰ কাৰণে তেলত জিৰা অকণমান দি দিছোঁ। তাৰপিছত কাজু, আদা নহৰু আৰু বিলাহী দি পেলাই এইখিনি অকণমান ছফ্ট হোৱালৈকে আমি ভাজি ল'ম। অকণমান নিমখ দি পেলাই ঢাকি থৈ দিব। আৰু ছফ্ট হোৱাৰ পিছত এইখিনি ঠাণ্ডা হ'বলৈ দি মিক্সিত মিহিকৈ পিচি ল'ব লাগিব। আৰু তাৰপিছত আমি যে মেৰিনেট কৰি থোৱা চিকেনখিনি তেলত অকণমান ফ্ৰাই কৰিম। তেল বা বাটাৰ আপোনালোকে যি দিব বিচাৰে তেলত ফ্ৰাই কৰি ল'ব লাগিব। অকণমান কালাৰটো চেঞ্জ হোৱালৈকে আমি ভাজি ল'ব লাগিব। আৰু এয়া ইলতি কৰি পেলাই ভালকৈ দুটা ছাইড অকণমান ক্ৰিস্পি হোৱালৈকে ভাজি ল'ব লাগিব চিকেনখিনি। আৰু এইটো কম জুইত কৰি ল'ব আপোনালোকে। আৰু এয়া মোৰ ভজা হৈ গ'ল, দেখিছেনে কালাৰটো চেঞ্জ হৈ গৈছে ধুনীয়াকৈ। আৰু এতিয়া এইখিনি ৰাখি দিম। আৰু একেখন কেৰাহীতে তেল লৈ লৈছোঁ। আৰু তেলৰ লগত দেখিছেনে, যিহেতু বাটাৰ চিকেন হয় বাটাৰো অকণমান দি দিছোঁ। তাৰপিছত ইয়াতে আপোনাৰ মন পচন্দৰ গৰম মছলা দি দিব। মই ডালচেনি, ইলাচি, ষ্টাৰ মছলা এটা এনেকৈ দি দিছোঁ। আকৌ তেলখিনিত মই হালধি আৰু ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ, তেতিয়া কালাৰটো খুব ভাল হয়। তাৰপিছত আৰু আমি পিচি লোৱা পেষ্টখিনি দি পেলাই ভালকৈ ভাজি ল'ম। আৰু নিমখ দিম ইয়াতে সোৱাদ অনুসৰি। আৰু অকণমান ভাজি ল'ব লাগিব। আৰু মিক্সি বাতিটোত যিমানখিনি মছলা লাগি আছিলে গোটেইখিনি মই অকণমান পানী দি উখলি পেলাই দি দিছোঁ। আৰু ইয়াতে আপোনালোকে মন পচন্দৰ মছলা দি দিব পাৰে। মই জিৰা, ধনিয়া, চিকেন মছলা আৰু মিট মছলা অকণমান দি পেলাই ভালকৈ মছলাখিনি ভাজি ল'ম। তাৰপিছত আপোনালোকে প্ৰয়োজন অনুসৰি পানী এড কৰিব পাৰে। মই অকণমান পানী এড কৰিম ইয়াত, যিহেতু অকণমান সময় উতলিব লাগিব, সেইকাৰণে পানী দিয়াটো জৰুৰী হয়, নহ'লে গোটেই বেছি গোটা হৈ যাব। তাৰপিছত অকণমান কচুৰি মেথি দি দিলোঁ। এইটো অপশ্যনেল হয়, আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিব। আৰু মাংসখিনি দিয়াৰ পিছতো অকণমান উতলাৰ পিছতো এয়া আমাৰ বাটাৰ চিকেন ৰেডি হৈ গ'ল। শেষত একেবাৰে বাটাৰ আৰু ধনিয়া অকণমান দি পেলাই এয়া আমাৰ বাটাৰ চিকেন ৰেডি। এই ৰেষ্টুৰেণ্ট ষ্টাইল বাটাৰ চিকেনটো আপোনালোকে ৰুটি, পুৰি, ভাত চবৰ লগতে খাব পাৰে। মই নান বনাইছিলোঁ, কিন্তু নানৰ ৰেচিপিটো আজি দিয়া নাই, বেলেগ এদিনখনেই দিম। বহুত দীঘলীয়া হৈ যায় নহ'লে ভিডিঅ'টো। আৰু এতিয়ালৈ আহিছোঁ, বাই। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। আৰু ইউটিউবৰ পৰা যদি চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।